স্বাগতম জনাইছোঁ। আপোনালোকে সকলোৱে গম পাইছে যে অসমত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া এটা খুব সিৰিয়াছ ইস্যু আৰু এই বিষয় লৈ বহু সময়ত বহুতে প্ৰশ্ন কৰে আৰু বিগত ৭৮-৭৯ বছৰত এই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াক লৈ খুব সিৰিয়াছ থট কিন্তু কোনো চৰকাৰে দিয়া নাছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে 2024 চনৰ 9 ফেব্ৰুৱাৰীত এছিয়ান ডেভেলপমেণ্ট বেংকৰ লগত বুজাবুজি চুক্তি কৰি ক্লাইমেট ৰিজিলিয়েণ্ট ব্ৰহ্মপুত্ৰ ইণ্টিগ্ৰেটেড ফ্লাড এণ্ড ৰিভাৰ বেংক এৰোশ্যন ৰিস্ক মেনেজমেণ্ট প্ৰজেক্টৰ ওপৰত এটা বুজাবুজি চুক্তি কৰিছিল আৰু সেই বুজাবুজি চুক্তিক এক্টিভ কৰি আৰু তাকে আমি যাতে গ্ৰাউণ্ডত লৈ যাব পাৰোঁ তাৰ কাৰণে কালি কেবিনেটে এটা খুব সুদূৰ প্ৰসাৰী প্ৰভাৱ হ'ব পৰাকৈ অসমৰ জাতীয় জীৱনত এক পজিটিভ ইম্পেক্ট পেলাব পৰা এক সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে আমাৰ প্ৰায় 13খন জিলাত বান প্ৰতিৰোধী আৰু বানপানী প্ৰতিৰোধী ব্যৱস্থা তাত নিৰ্মাণ কৰা হ'ব, যাৰ জৰিয়তে অসমত বানপানী আৰু গৰাখহনীয়াৰ সমস্যা আগন্তুক দিনবোৰত নোহোৱা হ'ব আৰু এই সিদ্ধান্তৰ বাবে আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে আমাৰ বিশেষকৈ মৰাণ আৰু মটকসকলৰ বাবে আমাৰ বসুন্ধৰা আঁচনিৰ জৰিয়তে তেওঁলোকক যি মাটিৰ পট্টা দিয়াৰ কাৰণে যিখিনি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ যি অন্তিমখন ছবি, সেই ছবিত GSTৰ জৰিয়তে সংগ্ৰহ হোৱা ধনেৰে ৰাজ্য চৰকাৰৰ যি অংশ থাকিব তাৰ অংশৰ জৰিয়তে তেওঁৰ যি ফাউণ্ডেশ্যন আছিল, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, তাক সকলোখিনি পইচা দিয়াৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া এটা খুব ভাল সিদ্ধান্ত আৰু তাৰ বাবে আমি সকলো ভাৰতীয় জনতা পাৰ্টিৰ 65 লাখ কাৰ্যকৰ্তাৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তেখেতৰ নেতৃত্বৰ চৰকাৰখনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো বিষয় হ'ল আৰু এটা বিষয় আপোনালোকৰ আগত আমি উপস্থাপন কৰিব বিচাৰিছোঁ যে বিগত কিছুদিন ধৰি প্ৰিয়াংক খাৰ্গেৰ এটা ষ্টেটমেণ্ট, আপোনালোকে সকলোৱে সেই ষ্টেটমেণ্টটো শুনিছে। প্ৰিয়াংক খাৰ্গে স্পষ্টকৈ কৈছে যে why are semiconductor industries going to Assam and Gujarat when they want to come to Bangalore? I have raised this issue before. All the investment that are coming that were arm twisted by the central government to go to Gujarat. What is there in Assam? Is there a talent in Assam? স্পষ্টকৈ এই কথাখিনিয়ে কৈছে। কিন্তু যদি আপোনালোকে গৌৰৱ গগৈৰ যদি ভিডিঅ' শুনে, যে তেওঁ প্ৰথম তেখেতৰ ভিডিঅ' যদি শুনক কিমান মিছা কথা কৈছে। তাত ক'লে যে বিজেপিৰ চৰকাৰ থকা ৰাজ্যবোৰতে কিয় কেন্দ্ৰীয় চৰকাৰ আঁচনিবোৰ গৈছে, এই ছেমিকণ্ডাক্টৰ আঁচনি হ'ব পাৰে নেকি? ২৭,০০০ কোটি টকাৰ এটা প্ৰজেক্ট আৰু যি প্ৰজেক্ট আগন্তুক দিনবোৰত ভাৰতৰ ইণ্ডাষ্ট্ৰিয়েল গোটেই লেণ্ডস্কেপ পৰিৱৰ্তন কৰিব, অসমৰ ইণ্ডাষ্ট্ৰিয়েল লেণ্ডস্কেপ পৰিৱৰ্তন কৰিব পৰা বিষয়টোক তেখেতে অৰুণোদয় আঁচনিৰ লগত তুলনা কৰিছে আৰু তেখেতে যোৱাকালি কৈছে যে তেখেতসকলৰ যদি চৰকাৰ কেতিয়াবা ভুলতে যদি হয় তেতিয়াহ'লে তেখেতসকলে কৈছে য'ত ইণ্ডাষ্ট্ৰিয়েল গোটেই ব্যৱস্থা থাকিব তাতহে তেওঁলোকে ইণ্ডাষ্ট্ৰি দিব। তেখেতে কৈছে য'ত যি যোগ্য, তাৰমানে কৰ্ণাটকত নিশ্চিতভাৱে তাত ছেমিকণ্ডাক্টৰৰ এটা ইক'চিষ্টেম থাকিব পাৰে। আজি এটা কথাৰ বাবে আমি গৌৰৱ গগৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে প্ৰিয়াংক খাৰ্গে আৰু গৌৰৱ গগৈ ডাঙৰীয়াই এটা কথা স্পষ্টভাৱে জনালে যে অসমত ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিৰ বাবে ৭০-৭৫ বছৰ কংগ্ৰেছে একো নকৰিলে, ইয়াত কোনো ব্যৱস্থা নাছিল। কিন্তু কেৱল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা স্পেচিয়েল এফেকশ্যন
আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্পেচিয়েল এফৰ্টৰ কাৰণেহে আজি ছেমি কণ্ডাক্টৰ ইয়াত আনিবলৈ সক্ষম হৈছে। এই কথাটো তেখেতসকলৰ কথাত প্ৰতীয়মান হৈছে। কিন্তু একেলগে কালি তেখেতৰ কথাত আমি অকণমান চিন্তিত হৈছোঁ যে তেখেতে কালি কৈছে যে আমাৰ চৰকাৰ হ'লে য'ত ব্যৱস্থা থাকিব তাতে তেনেকুৱা ব্যৱস্থা আমি সেই ইণ্ডাষ্ট্ৰীবোৰ তালৈকে লৈ যোৱাৰ ব্যৱস্থা কৰা হ'ব। কালি তেখেতে কৈছে তাৰমানে কংগ্ৰেছৰ চৰকাৰ আগন্তুক 20-25 বছৰ 30 বছৰ অসমত নহয় তাৰ কোনো সন্দেহ নাই। জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ'ব, তাত কোনো সন্দেহ নাই। কিন্তু কথাটো হ'ল আমি ভুলতে ধৰি ল'লোঁ যে কালি কংগ্ৰেছৰ চৰকাৰ যদি হয়, কালি গৌৰৱ গগৈ ডাঙৰীয়াই স্পষ্ট কৰিলে যে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীটো বাংগালোৰলৈ বা হায়দৰাবাদলৈ লৈ যোৱা হ'ব। তেখেতে কালি এই কথাবোৰ ইণ্ডাষ্ট্ৰীত কৈছে যে হায়দৰাবাদত আৰু বাংগালোৰতে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ ফেচিলিটিবোৰ আছে, অসমত নাই। তো এই কথা কিমান ভয়ানক কথা হ'ব পাৰে। গৌৰৱ গগৈয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ষ্টেটমেণ্ট দিয়াৰ সলনি তেখেতে কংগ্ৰেছৰ কৰ্ণাটক প্ৰদেশৰ সভাপতি হিচাপে ষ্টেটমেণ্ট দিয়া আমি দেখা পাইছোঁ। হিজ ষ্টেটমেণ্ট ইজ মোৰ এজ দ্য প্ৰেচিডেণ্ট অফ কংগ্ৰেছ অফ কৰ্ণাটকা প্ৰদেশ ৰাদাৰ দেন আসাম প্ৰদেশ। এই কথাটো খুব চিন্তিত বিষয়। আৰু কালি গৌৰৱ গগৈয়ে যে শ্ৰীভূমি জিলাত কংগ্ৰেছৰ কাৰ্যসূচীত এক্সিকিউটিভ মিটিঙত আমাৰ সোণাৰ বাংলা তোমাকে আমি ভালোবাসি, এই গীতটোক সম্পূৰ্ণ আমি সকলোৱে জানো যে বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত। আজি কংগ্ৰেছৰ সভাত বন্দে মাতৰম নাগায়, আজি কংগ্ৰেছৰ সভাত ৰবীন্দ্ৰনাথ টেগৰৰ জনগণ মন নাগায়। কিন্তু তেখেতসকলে বাছি লৈছে কি যে ৰবীন্দ্ৰনাথ টেগৰৰ আমাৰ সোণাৰ বাংলা তোমাকে আমি ভালোবাসি। মানে চিন্তা কৰক তেখেতসকলৰ মানসিকতা। 47 চনৰ আগত ভাৰত বিভাজনৰ আগত অসমক চি গ্ৰুপিঙত পেলাবলৈ কংগ্ৰেছে চেষ্টা কৰিছিল, নেশ্যনেল কংগ্ৰেছে। অকল গোপীনাথ বৰদলৈ, শ্যামাপ্ৰসাদ মুখাৰ্জী যদি নবচোৱাহেঁতেন অসমখন আজি বাংলাদেশত, তেতিয়াৰ পাকিস্তান আজিৰ বাংলাদেশত থাকিলে। আৰু সেই যে যিসকল মুছলিম লীগৰ মানুহ যিসকলে ভাৰত বিভাজনৰ কথা কৈছিল, ভাৰত বিভাজনৰ আন্দোলন কৰিছিল, অসমখনক চি গ্ৰুপিঙত পেলাবলৈ আন্দোলন কৰিছিল, ভাসানীৰ পৰা আৰম্ভ কৰি আব্দুল সাদুল্লালৈ যিসকলে আন্দোলন কৰিছিল, তেখেতসকলৰ আত্মা আজি কংগ্ৰেছত আছে। আৰু সেই কংগ্ৰেছৰ আত্মাই আজি সোণাৰ বাংলা গান গোৱা আৰম্ভ কৰিছে। আৰু ইয়াৰ কাৰণে তেখেতসকলে দেখিছে যে আজি মহম্মদ ইউনুছে তেওঁলোকৰ যি গ্ৰেটাৰ বাংলাদেশৰ তেখেতসকলৰ যি পৰিকল্পনা, আৰু এই পৰিকল্পনা আজিৰ নহয়, যে শ্বেখ মুজিবুৰ ৰহমান বাংলাদেশৰ প্ৰথম ৰাষ্ট্ৰপতি, তেখেতে ইষ্টাৰ্ণ পাকিস্তান এণ্ড ইটছ ইকনমিক্স এক্সপানশ্যন এণ্ড ইকনমিক্স বুলি এটা কিতাপ আছিল, সেই কিতাপত স্পষ্টকৈ লিখিছে যে অসমৰ বেৰেন লেণ্ড, অসমৰ ফৰেষ্ট, অসমৰ পেট্ৰলিয়াম, অসমৰ কোল ইষ্টাৰ্ণ বাংলাদেশ বা বাংলাদেশৰ এক্সপানশ্যনৰ কাৰণে উপযুক্ত ভূমি হ'ব পাৰে। আৰু বিগত দিনবোৰত কংগ্ৰেছৰ শাসনত অসমৰ ধুবুৰী, বঙাইগাঁও, বৰপেটা, নগাঁও, দৰং, কৰিমগঞ্জ, হাইলাকান্দি 11খনকৈ জিলা আজি মিয়া মুছলমানৰ কবলত গৈছে। যি মুজিবুৰ ৰহমানে সপোন দেখিছিল, যি মুছলিম লীগে সপোন দেখিছিল, কংগ্ৰেছে নিজৰ শাসনকালত আজি তেওঁলোকৰ গ্ৰেটাৰ বাংলাদেশৰ সেই সপোনক ফলীভূত কৰিবৰ কাৰণে চেষ্টা চলালে। অসমৰ স্বৰ আজি কোনো আমাৰ অসমীয়া মানুহৰ দখলত নাই। যি সপোন মুজিবুৰ ৰহমানে দেখিছিল, যি সপোন সাদুল্লাই দেখিছিল, যি সপোন ভাসানীয়ে দেখিছিল, জুলফিকাৰ আলী ভুট্টোৱে দেখিছিল, সেই সপোন আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমৰ কংগ্ৰেছে আগুৱাই লৈ যোৱাৰ কামত তেওঁলোক ব্ৰতী হোৱা যেন আমি ভাৰতীয় জনতা পাৰ্টি দেখা পাইছোঁ। তেখেতসকলৰ কাৰ্যকৰী সভাত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত গোৱাই এটাই কথা প্ৰতীয়মান কৰে যে তেখেতসকলে জনগণৰ প্ৰতি শ্ৰদ্ধাশীল নহয়, তেখেতসকল বন্দে মাতৰমৰ প্ৰতি তেখেত শ্ৰদ্ধাশীল নহয়, তেখেতসকল মোৰ আপোনাৰ দেশৰ প্ৰতিও শ্ৰদ্ধাশীল নহয়। যি সময়ত ছট পূজাৰ দৰে পূজাত আজি জুবিন গাৰ্গৰ গীতেৰে যে য'ত ছট পূজা আৰম্ভ কৰিছে, তেনে এক সময়ত আজি কংগ্ৰেছে সোণাৰ বাংলা ৰাষ্ট্ৰীয় সংগীত বাংলাদেশেৰে তেখেতসকলৰ সভা আৰম্ভ কৰা গীতটো এটা কথা প্ৰমাণ কৰে, তেখেতসকলে অসমখনক বাংলাদেশৰ এক্সপানশ্যনৰ যি ছিষ্টেম, সেই ছিষ্টেমত তেখেতসকলৰ মানসিকতা যি মানসিকভাৱে তেখেতসকলে ছাপোৰ্ট কৰিছে, এই কথাই প্ৰতীয়মান কৰে।
কালি গৌৰৱ গগৈ যদি ক্ষমা বিচাৰিলেহেঁতেন তেতিয়াও বেলেগ কথা আছিল। তেখেতে তাক জাষ্টিফাই কৰিবলৈ চেষ্টা কৰিছে, যেটো প্ৰতিজন অসম আৰু অসমীয়াৰ কাৰণে দুৰ্ভাগ্যজনক কথা। আমি ভাৰতীয় জনতা পাৰ্টিয়ে বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত কংগ্ৰেছৰ সভাত যি গোৱাৰ ব্যৱস্থা কৰিছে তাক নিন্দা কৰাৰ উপৰিও কালি গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰিয়াংক খৰ্গেক সাপোৰ্ট কৰিব গৈ কংগ্ৰেছৰ সভাপতি কৰ্ণাটকৰ হিচাপে যি ষ্টেটমেণ্ট তেনেকুৱা ষ্টেটমেণ্টে দিলে তাৰ বাবে আৰু তেখেতসকলৰ সভাত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত গোৱাৰ বাবে ক্ষমা প্ৰাৰ্থনা নকৰি তেখেতে তাক জাষ্টিফাই কৰিব যোৱাটো অসম আৰু অসমীয়াৰ কাৰণে এক অশনি সংকেত। আমি ভাৰতীয় জনতা পাৰ্টিয়ে তেনেকৈ ভাবোঁ। ও আমার সোনার বাংলা আমি তোমাকে ভালোবাসি, চিরদিন তোমার আকাশ চিরদিন তোমার আকাশ, এই গীত যদি বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত নহয় তেতিয়াহ'লে মই গৌৰৱ গগৈ ডাঙৰীয়াক কৈছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই এইবিলাক বস্তু পঢ়িবও নাজানে, অসমীয়াই তেখেতে ভালকৈ ক'ব নাজানে, বঙালীত আছে। তেখেতে ৰৈ ৰৈ বিনালে গীতটোকে ৰৈ ৰৈ বিনালৈ গৈ কৈছে। তেখেতে ক্ষুধা কণ্ঠ বুলি কয়। সেইজন মানুহে হয়তো বঙালীত তেওঁ ভালকৈ পঢ়িব পৰা নাই, সেইকাৰণে আমি গৌৰৱ গগৈক যদি গৌৰৱ গগৈ ইচ্ছা কৰে আমি তেখেতৰ অসমীয়া আৰু বঙালীৰ টিউচন কৰাই দিব পাৰোঁ। গৌৰৱ গগৈক অসমীয়া ভাষা আৰু এই বিষয়বোৰ কালি ইংলিছত তেওঁ প্ৰিয়াংক খৰ্গে যিখিনি কথা কৈছে তেওঁতো ওলোটা ব্যাখ্যা কৰি আছে। আমিতো ভাবিছোঁ যে গৌৰৱ গগৈ ইংলিছত বহুত ভাল, অসমত বহু বেছি ইংলিছ জনা মানুহতকৈ গৌৰৱ গগৈৰ ইংলিছ ভাল। কিন্তু কালি প্ৰিয়ংক খাৰ্গে নোপোৱা কথাবোৰ তেনেকৈ কৈছে বুলি যি ধৰণে কালি গৌৰৱ গগৈ ব্যাখ্যা কৰিছে, উই আৰ হেভিং চিৰিয়াছ ডাউট যে তেওঁ ইংৰাজীও ভালকৈ বুজি পায়নে নাই, তাকো আমাৰ সন্দেহ হৈছে নিউয়ৰ্কত পঢ়ি অহাৰ পিছত। আমাৰ ডাউট আছে, অসমীয়াটো নাজানে, ক্ষুধা কণ্ঠ ক'ব, বিনালৈ ক'ব, আৰু এটা কিবা শব্দ কৈছিল তেখেতে তেনেকৈ। গতিকে তেখেতে মতা মাছ মাইকী মাছটো বহুত দিন হৈ গ'ল, মতা মাছ মাইকী মাছতে আছিল তেখেত। গতিকে সেইকাৰণে তেখেতে নুবুজাটো একো অস্বাভাৱিক কথা নহয়। কিন্তু সকলোৱে জনা ভাল, আমি ইয়াত আপোনালোকেও জানে যে আমাৰ সোণাৰ বাংলা আমি তোমায় ভালোবাসি এইটো স্পষ্টভাৱে ৰবীন্দ্ৰনাথ টেগৰে লিখিব পাৰে 1906ত। জনগণ মনতো ৰবীন্দ্ৰনাথ টেগৰে গাইছে। তো ৰবীন্দ্ৰনাথ টেগৰে গোৱা সোণাৰ বাংলাটো কংগ্ৰেছক কিয় ভাল লাগি গ'ল আৰু জনগণ মনতো কিয় নাগালে? আমাৰ সেইটোত কুৱেশ্যন আছে। ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিটো সভা আৰম্ভ কৰে বন্দে মাতৰমেৰে আৰু শেষ কৰে জনগণ মনে। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ প্ৰতিটো সভা ও মোৰ আপোনাৰ দেশেৰে অসম সংগীতেৰে আমি আৰম্ভ কৰোঁ আৰু শেষ হয় জনগণ মনে। আমাৰতো কেতিয়াও সোণাৰ বাংলা কেতিয়াও ভুলতো অহা নাই। আমি যে মানসিকভাৱে বাংলাদেশ এক্সপানশ্যনৰ যে সহযোগিতা নকৰোঁ এয়া হৈছে তাৰ প্ৰমাণ। আৰু কংগ্ৰেছে বাংলাদেশ এক্সপানশ্যনৰ যে সহায়, তেওঁলোকে যে ছাপোৰ্ট, তেওঁলোকৰ এই যে সভাত গীত গোৱাৰ পৰা এটা কথা স্পষ্ট হৈছে যে তেখেতসকলে বাংলাদেশৰ এক্সপানশ্যনক, মুজিবুৰ ৰহমানৰ চিন্তাক, জুলফিকৰ আলী ভুট্টোৰ চিন্তাক, ভাসানী আৰু শেখ সৈয়দ সাদুল্লাৰ যি চিন্তা, সেই চিন্তাক তেখেতসকলে ছাপোৰ্ট কৰে। নিশ্চিতভাৱে আমি তেখেতক ফ্ৰী অফ কষ্টেই দিম, ফ্ৰী অফ কষ্ট। গৌৰৱ গগৈ যদি বিচাৰে আমি ভাল শিক্ষকৰ জৰিয়তে তেখেতক অসমীয়া ভাষাৰ আমি টিউচন দিব পাৰোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।